এতিয়া যাই আছোঁ আমি বিশ্বনাথ চাৰিআলি ইণ্টাৰভিউ দিবলৈ বৰপেটাৰ বৰপেটা ৰোড ষ্টেচন হয় এইটো বৰপেটা ৰোড ষ্টেচনৰ পৰা বিশ্বনাথ চাৰিআলি যাম বিশ্বনাথ চাৰিআলি এতিয়া আমি ইণ্টাৰভিউ দিবলৈ যাম একেলগে 5-6জনমান আছোঁ আৰু এইটো বৰপেটা ৰোড ষ্টেচন হয় এইটো চানোৱাৰ হয় আপুনি ক'ত যাই আছে এতিয়া নমস্কাৰ হয় ক'ত যাই আছে মই এতিয়া যাই আছোঁ আজি আমাৰ ঘৰৰ পৰা আমি যাত্ৰা কৰিলোঁ আমি যাম আজি বিশ্বনাথ চাৰিআলি কিহৰ কাৰণে যাব আমাৰ কিবা এটা প্ৰগ্ৰাম আছে কি মানে ফুৰিবলৈ আৰু লগতে কিবা এটা কাম আছে এক্সাম দিব লাগে কিহৰ এক্সাম এইটো এক্সামটো হ'ল গ্ৰেড 3 DHS আৰু আমি এতিয়া বৰপেটা ৰোডত ষ্টেচনৰ ইয়াতে আহি পাইছোঁ ঠিকে আছে আপুনি ক'ত যাব মই বিশ্বনাথ চাৰিআলিত যাম আপুনি একেলগে যাব পৰীক্ষা দিবলৈ ন হয় বিশ্বনাথ চাৰিআলি হয় এটা স্কুলতে পৰীক্ষা হ'ব না কেন্দ্ৰবিলাক বেলেগ বেলেগ কেন্দ্ৰবিলাক বেলেগ বেলেগ হৈ আছে সেইকাৰণে বেলেগ বেলেগ জেগাত যাব লাগিব কিহত যাব এতিয়া ৰেলত যাব নাকি বাছত যাব এতিয়া ৰেলত যাম ঠিক আছে ধন্যবাদ আপুনি ভালকৈ পৰীক্ষা দিয়ক ট্ৰেইনটো আহি আছে ট্ৰেইন 12:30 আহি পাবহি এতিয়া নিউ বঙাইগাঁৱত আছে ঠিক আছে আকৌ আপোনাৰ ওচৰত আহিম মানুহবিলাক আহি আছে मर गए खुले गए ना पार ना किंग ना पार ना ले दिया tadi Thank you. Nampak Ustaz? Nampak kan?